আপুনি জানে নেকি যে কোনটো মছলা ফ্ৰিজত থৈ খালে কিডনিৰ বেমাৰ হয়? কোনটো প্ৰাণী মৰুভূমিত চলাচল কৰিব নোৱাৰে? তৰমুজ খালে কোনটো বেমাৰৰ পৰা মুক্তি পোৱা যায়? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰি শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই জ্ঞান মাষ্টাৰ ইউটিউব চেনেলটোলৈ যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ভাতৰ লগত কি খালে হাৰ্টৰ বেমাৰ দ্ৰুত ভাল হয়? আপোনাৰ অপশ্যন দিয়া আছে এ গাখীৰ, বি গাজৰ, চি পিঁয়াজ, ডি নেমু টেঙা। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পিঁয়াজ। নেক্সট কুৱেশ্যন, কোনটো ফল খালে পাচনতন্ত্ৰ সুস্থ থাকে? কোনটো ফল খালে পাচনতন্ত্ৰ সুস্থ থাকে সুধিছে। ইয়াৰ অপশ্যন দিয়া আছে এ আপেল, বি বাদাম, চি মাটি কঁঠাল, ডি নেমুৰ ৰস। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মাটি কঁঠাল। নেক্সট কুৱেশ্যন, কোনটো গছৰ পাত খালে মুখৰ ঘাঁ দ্ৰুত কমি যায়? আপোনাৰ অপশ্যন দিয়া আছে এ নিম পাত, বি তুলসী পাত, চি মধুৰিআমৰ পাত, ডি কঁঠালৰ পাত। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তুলসী পাত। নেক্সট কুৱেশ্যন, কোনখন দেশত এখনো খেতি পথাৰ নাই? আপোনাৰ অপশ্যন দিয়া আছে এ কেনিয়া, বি জাপান, চি কোৰিয়া, ডি ছিংগাপুৰ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ছিংগাপুৰ। নেক্সট কুৱেশ্যনটো সুধিছে, বেছি পৰিমাণে ৰুটি খালে শৰীৰত কি হয়? আপোনাৰ অপশ্যন দিয়া আছে এ হজম শক্তি বৃদ্ধি হয়, বি ভোক নালাগে, চি ওজন বৃদ্ধি হয়, ডি বেমাৰ কম হয়। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ওজন বৃদ্ধি হয়। নেক্সট কুৱেশ্যন, কলৰ লগত কি খালে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে? আপোনাৰ অপশ্যন দিয়া আছে এ ঘিউ, বি কণী, চি গাখীৰ, ডি দৈ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কণী। নেক্সট কুৱেশ্যন, কোনটো পানীৰ 10টা পাকস্থলী থাকে? আপোনাৰ অপশ্যন দিয়া আছে এ জোক, বি ডলফিন, চি তিমি মাছ, ডি হাতী। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জোক। নেক্সট কুৱেশ্যন, কোনটো ফুল 36 বছৰৰ মূৰত এবাৰেহে ফুলে? আপোনাৰ অপশ্যন দিয়া আছে এ তগৰ ফুল, বি নাৰ্জী ফুল, চি কৰবী ফুল, ডি নাগপুষ্প। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নাগপুষ্প। নেক্সট কুৱেশ্যন, কোনটো মছলা ফ্ৰিজত থৈ খালে কিডনিৰ বেমাৰ হয়? আপোনাৰ অপশ্যন দিয়া আছে এ আদা, বি হালধীয়া, চি লং, ডি জিৰা। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আদা। নেক্সট কুৱেশ্যন, কোনটো প্ৰাণী মৰুভূমিত চলাচল কৰিব নোৱাৰে? আপোনাৰ অপশ্যন এ ঘৰিয়াল, বি সাপ, চি নিগনি, ডি কাংগাৰু। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ঘৰিয়াল। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় খাদ্যৰ নাম কি? আপোনাৰ অপশ্যন দিয়া আছে এ কফি, বি খিচুৰি, চি চাহ, ডি ভাত। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি খিচুৰি। ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য হৈছে খিচুৰি। নেক্সট কুৱেশ্যন, তৰমুজ খালে কোনটো বেমাৰৰ পৰা মুক্তি পোৱা যায়?
আপোনাৰ অপশ্যন দিয়া আছে এ জণ্ডিছ, বি ডায়েবেটিছ, চি হাৰ্ট, ডি চৰ্দি কাহ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হাৰ্টৰ। নেক্সট কুৱেশ্যন, এটা বেয়া হোৱা ঘড়ী দিনত কেইবাৰ সঠিক সময় দেখায়? আপোনাৰ ৰাইট এনচাৰটো হৈছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2 বাৰ। নেক্সট কুৱেশ্যন, কোনটো জীৱ পানীত থাকে কিন্তু পানী নাখায়? আপোনাৰ অপশ্যন দিয়া আছে এ সাপ, বি মাছ, চি কাছ, ডি ভেকুলী। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভেকুলী। নেক্সট কুৱেশ্যন, বৰষুণৰ পানী খালে কি হয়? আপোনাৰ অপশ্যন দিয়া আছে এ চৰ্দি কাহ হয়, বি টোপনি বেছি হয়, চি চুলি পখা বন্ধ হয়, ডি মূৰৰ বিষ হয়। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চুলি পখা বন্ধ হয়। নেক্সট কুৱেশ্যনটো সুধিছে দ্ৰুত প্ৰেছাৰ কমাবলৈ কি খাব লাগে? তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তেঁতুল। দ্ৰুত প্ৰেছাৰ কমাবলৈ তেঁতুল খাব লাগে। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ কোনখন দেশত আদা ৰাতি আৰু আদা ৰাতিপুৱা হয়? আপোনাৰ অপশ্যন দিয়া আছে এ জাপান, বি চীন, চি আমেৰিকা, ডি ৰাছিয়া। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাছিয়া। নেক্সট কুৱেশ্যন, সাপৰ ওপৰত কোনটো তেল ছটিয়াই দিলে সাপৰ নিমিষতে মৃত্যু হয়? আপোনাৰ অপশ্যন দিয়া আছে এ নাৰিকল তেল, বি কেৰাচিন তেল, চি সৰিয়হৰ তেল, ডি ফেনাইল। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি কেৰাচিন তেল। নেক্সট কুৱেশ্যন, কোনটো চৰাইয়ে পোৱালি জন্ম দিয়ে? কোনটো চৰাইয়ে পোৱালি জন্ম দিয়ে সুধিছে। আপোনাৰ অপশ্যন দিয়া আছে এ কপৌ, বি শালিকা, চি কাউৰী, ডি ভাদুলি। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি বাদুলি। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো প্ৰাণীয়ে গাখীৰ আৰু কণী দুয়োটাই দিয়ে? আপোনাৰ অপশ্যন দিয়া আছে এ তিমি মাছ, বি প্লাটি মাছ, চি পাষ্টাৰ ফিছ, ডি জেলি ফিছ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জেলি ফিছ।